প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সৈতে আজি আমি বিজনী আৰু তামুলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ভাগ ললো। বৰষুণৰ মাজতো ৰাইজৰ ইমান উৎসাহ, মই নিশ্চিত যে তামুলপুৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী বিপুল ভোটত বিজয়ী হ'ব। হাগ্ৰামা মহিলাৰীয়েতো কৈ আছে 15টাতে জিকিম বুলি। মইতো ইমান যোৱা নাই, কিন্তু হাগ্ৰামা মহিলাৰীয়ে বিশ্বাস কৰে যে 15টাৰ আমি 15টাতে জিকিম। চক ক'বতো চবেই পাৰে, কিন্তু বৰষুণত কাৰ মিটিঙত মানুহ আহিছে, সেইকাৰণে কোৱাটোতো আপত্তি নাই, কিন্তু জিকিব বিজেপি আৰু BPF। প্ৰায় কামটো হৈ গৈছে। আজিয়ে মিটিং আছে, আজি এতিয়া গুৱাহাটীত ৰোড শ্ব' আছে।